যে টপাৰ হয় টপ 10 হয় আমি সদায় ৰিজাল্ট দিয়াৰ দিনাখনক ইণ্টাৰভিউ কৰোঁ কোনখন কলেজত কোনখন স্কুলত কেইজন ছাত্ৰই ষ্টেণ্ড কৰিলে সেই বস্তুটো সেই পৰম্পৰাটো 2024ত থাকিবনে নাথাকে এক নম্বৰ কথা পৰীক্ষা থাকিবই কিন্তু এই পৰীক্ষাটো বিদ্যালয় শিক্ষান্ত মানে শিক্ষা শেষ হোৱা শিক্ষান্ত পৰীক্ষা আৰু মানে নহয় স্কুলৰ পৰাই হ'ব পৰীক্ষাটো পৰীক্ষাটো কোনে পাতে মই অকণমান আপোনাক ব্যাখ্যা কৰি দিওঁ NEP মতে আমি প্ৰত্যেক ৰাজ্যত এতিয়া বিদ্যালয় শিক্ষাৰ কাৰণে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি এটা বনাব লাগিব ষ্টেট স্কুল SSSA ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি ওকে 2 নম্বৰ কথা হ'ল বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কাৰিকুলাম কেনেকুৱা হ'ব পৰীক্ষা কেনেকুৱা হ'ব তাৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন তাৰ ড্ৰাফ্ট খচৰাখন প্ৰকাশ পাইছে সি চূড়ান্ত হোৱা নাই গতিকে চূড়ান্ত হোৱাৰ পাছত কিন্তু খচৰাখনত যি আহিছে যে দুটাকে পৰীক্ষা হ'ব পৰীক্ষা বৰ্ডে পাতিব বুলি কৈছে আচ্ছা গতিকে পৰীক্ষাটো স্কুলে পাতে নে বৰ্ডে পাতে সেইটো নিৰ্ধাৰিত হ'ব কিন্তু পৰীক্ষা হ'ব আৰু এই পৰীক্ষাটো কিন্তু বিদ্যালয় শিক্ষা সাং কৰা পৰীক্ষা নহয় কাৰণ এতিয়া বিদ্যালয় শিক্ষা শেষ হ'ব ক্লাছ 12ৰ পাছত